হেল্ল' এভৰিৱান, আমাৰ ল'ৰা ছোৱালীসকল, মই কিছুদিন আগত এটা ভিডিঅ' বনাইছিলোঁ নৱম শ্ৰেণীৰ। আজি মই আকৌ দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ, যিটো নেকি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, যিটো মোৰ পিছফালে লিখা আছে বৰ্ডত, এই চেপ্টাৰটোলৈ মই আলোচনা কৰিম। তোমালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিবা। এতিয়া ল'ৰা ছোৱালীসকল, আমি প্ৰথমে জানিব লাগিব ৰাসায়নিক পৰিৱৰ্তননো কি বা ভৌতিক পৰিৱৰ্তননো কি। এতিয়া নৱম শ্ৰেণীত আমি শিকিছিলোঁ যে ৰাসায়নিক পৰিৱৰ্তন হৈছে যে দুটা বস্তুৱে যেতিয়া একলগ হৈ এটা নতুন বস্তু সৃষ্টি কৰিব, আকৌ পুনৰাই সেই বস্তুৰ পূৰ্বতে আমি আগৰ অৱস্থালৈ আনিব নোৱাৰিম। তেনেকুৱা প্ৰক্ৰিয়াক কোৱা হৈছিলে ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হৈছিলে। যেনেকৈ আমি যদি এতিয়া চাউল লওঁ, লগতে অলপ পানী মিহলাই তাত যদি মই তাপ দিওঁ, মানে জুই দিওঁ, তেতিয়া এই চাউলৰ পৰা কি হৈ যাব, ভাত হ'ব। চাউলৰ পৰা যিটো ভাতৰ সৃষ্টি হৈছে, এটা নতুন পদাৰ্থৰ সৃষ্টি হৈছে, এতিয়া ভাতটোক মই আকৌ কি চাউললৈ পৰিৱৰ্তন কৰিব নোৱাৰিম। ঠিক তেনেকৈ বহুত উদাহৰণ আছে, যেনেকুৱা মামৰে ধৰা। এতিয়া লোহা বাহিৰত যদি থৈ দিলে, লোহা এটা, তেতিয়া কি হ'ব, তাত বৰষুণৰ পানী পৰিলে বা যিকোনো পানী পৰিলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি কৰিব, তাতে মামৰৰ সৃষ্টি হ'ব। আকৌ সেই লোহাটোক আমি আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰিম। তেনেকুৱা হ'ল ৰাসায়নিক পৰিৱৰ্তন। এতিয়া আজি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, প্ৰথমটো হ'ল ৰাসায়নিক বিক্ৰিয়া, যে যি প্ৰক্ৰিয়াত এবিধ পদাৰ্থই আনবিধৰ লগত বিক্ৰিয়া কৰি নতুন পদাৰ্থৰ সৃষ্টি কৰে, তাকে ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। যে এটা পদাৰ্থই আন এটা পদাৰ্থৰ লগত বিক্ৰিয়া কৰি এটা নতুন পদাৰ্থৰ সৃষ্টি কৰিব, তাকে কি বুলি ক'ব, ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হ'ব। এতিয়া কোৱা হৈছে যে ৰাসায়নিক বিক্ৰিয়া এটা উদাহৰণ এই হ'ব যে দহন। আমি সকলোৱে জানো দহন এটা শব্দ আছে। এই দহন মানে হ'ল কি, কিবা এটা বস্তু জ্বলোৱা বা পোৰা, তাক দহন বুলি কোৱা হয়। এতিয়া আমি জানো জুই জ্বলাবলৈ আমি কোনটো গেছৰ প্ৰয়োজন হয়, অক্সিজেন, কাৰণ অক্সিজেনৰ অবিহনে জুই নজ্বলে। গতিকে দহন হ'বলৈ হ'লে, কিবা এটা বস্তু যদি জ্বলিবলৈ হ'লে বা পুৰিবলৈ হ'লে আমাক অক্সিজেন লাগিব, আৰু অক্সিজেন অবিহনে কিবা এটা বস্তু নজ্বলে। গতিকে কিবা এটা বিক্ৰিয়াক যদি কোৱা হয় যে দহন হৈছে, তাৰ মানে সেই পদাৰ্থটো অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে। এতিয়া প্ৰথমটো হ'ল ৰাসায়নিক বিক্ৰিয়া। আমি এটা উদাহৰণ দিওঁ, যিটো দশম শ্ৰেণীৰ প্ৰথমটোতে আছে, যে মেগনেছিয়াম ফিটাৰ দহন। এতিয়া মেগনেছিয়াম ফিটাৰ দহন আমি প্ৰথমে জানিব লাগিব, আকৌ মুচিব লাগিব, মই মুচি আছো। এতিয়া প্ৰথমটো আছে মেগনেছিয়াম ফিটাৰ দহন। মেগনেছিয়াম ফিটাৰ দহন মানে এটা ৰাসায়নিক বিক্ৰিয়া। এতিয়া মেগনেছিয়াম ফিটাৰ দহন, এতিয়া মেগনেছিয়াম হ'ব। এতিয়া দহন বুলি ক'লে কাৰ সৈতে বিক্ৰিয়া কৰা হ'ব, অক্সিজেনৰ সৈতে। তাৰ মানে মেগনেছিয়াম প্লাছ অক্সিজেন মিলি কি হ'ব, এই দুটাই বিক্ৰিয়া কৰিলে সৃষ্টি হ'ব মেগনেছিয়াম অক্সাইড। মেগনেছিয়াম অক্সাইডৰ সৃষ্টি হ'ব। এতিয়া কোৱা হৈছে ইয়াত কেইটা পদাৰ্থ আছে, দুটা। এটা হৈছে মেগনেছিয়াম, এটা হৈছে অক্সিজেন। দুইটাই যেতিয়া বিক্ৰিয়া কৰিব, কিহৰ সৃষ্টি হ'ব, মেগনেছিয়াম অক্সাইডৰ। গতিকে এইটো এটা ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ হয়। এতিয়া মেগনেছিয়ামটো কি, এটা পদাৰ্থ। মেগনেছিয়ামটো মেগনেছিয়ামৰ ৰাসায়নিক সংকেতটো কি, Mg। এতিয়া অক্সিজেনৰ কি, O2। এতিয়া মেগনেছিয়াম অক্সাইড মানে হ'ব কি, MgO, মেগনেছিয়াম। এতিয়া হৈছে যে এইটো হৈছে আমাৰ শব্দ সমীকৰণ, যিটো আমি অসমীয়া বাক্যত লিখিছো, যে মেগনেছিয়াম যোগ অক্সিজেন, কাঠিনডালৰ সোঁফালে আছে মেগনেছিয়াম অক্সাইড। এইটোক কোৱা হ'ব আমাৰ শব্দ সমীকৰণ। এতিয়া এই শব্দ সমীকৰণ এটাক আমি যদি সংক্ষেপে লিখিব বিচাৰো, তেতিয়াহ'লে অধিক আমাৰ সহজ হ'ব। কাৰণ মেগনেছিয়ামটো লিখিবলৈ আমাৰ বহুতখিনি সময়ৰ প্ৰয়োজন। সেইটো কাৰণে আমি এই শব্দ সমীকৰণ এটাক যেতিয়া আমি তাক সংক্ষেপে লিখিম, তাক কোৱা হ'ব ৰাসায়নিক সংকেত। এনেকুৱা মেগনেছিয়ামৰ কাৰণে আমি Mg, অক্সিজেনৰ কাৰণে O2। এতিয়া এই দুয়োটাই কি কৰিব, বিক্ৰিয়া কৰি সৃষ্টি কৰিব মেগনেছিয়াম অক্সাইড।
এতিয়া আৰু এটা কথা আছে, এইটো এটা ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ হয়। এতিয়া 10ম শ্ৰেণীৰ বহুতো ল'ৰা ছোৱালী নতুনকৈ শিকি আছে বস্তুবোৰ। এতিয়া চাই লোৱা, মেগনেছিয়ামটো এটা হ'ল ধাতু আৰু অক্সিজেনটো এটা অধাতু। এটা ধাতুৱে আৰু এটা অধাতুৰ লগত বিক্ৰিয়া কৰি কি কৰিছে, এটা নতুন পদাৰ্থ সৃষ্টি কৰে, যিটো হৈছে মেগনেছিয়াম অক্সাইড। এতিয়া এই কাঁচিনডালে যোনফালে মুখ কৰি আছে সেইটো হ'ব বিক্ৰিয়াজাত পদাৰ্থ। যোনটো নতুন পদাৰ্থ সৃষ্টি হৈছে তাক হ'ব বিক্ৰিয়াজাত পদাৰ্থ। এইটো হ'ব বিক্ৰিয়াজাত পদাৰ্থ। বিক্রিয়াজাত পদার্থ। আৰু এই যে কাঁচিনডালৰ বাওঁফালে আছে দুটা পদাৰ্থ, মানে বিক্ৰিয়া কৰাৰ আগত এইটো কোৱা হ'ব বিক্ৰিয়ক পদাৰ্থ। এইটো কোৱা হ'ব বিক্ৰিয়ক পদাৰ্থ। এতিয়া এই দুটা কোৱা হ'ব বিক্ৰিয়ক পদাৰ্থ। বিক্ৰিয়ক পদাৰ্থ কি কৰিছে, বিক্ৰিয়া কৰিছে, বিক্ৰিয়া কৰি কি কৰিছে, নতুন পদাৰ্থ সৃষ্টি কৰিছে, যাক কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া বিক্ৰিয়ক পদাৰ্থবোৰ কেনেকৈ লিখা হয়, যোগ চিহ্নেৰে লিখা হয়। এতিয়া নতুন পদাৰ্থটো কিহেৰে বুজোৱা হয়, এই কাঁচিনডালে। কাঁচিনডালে কি বুজোৱা হয়, নতুন পদাৰ্থটোক বুজোৱা হয়। এতিয়া হৈছে এইটো এটা ৰাসায়নিক বিক্ৰিয়া। এতিয়া এই মেগনেছিয়াম যে আছে, এই মেগনেছিয়ামটো এটা ধাতু হয়, ফিটা বুলি কৈছে। আমি যদি এনেকে লিখো যে মেগনেছিয়াম ফিটা এটা, এই ধাতুবোৰ কি হ'ব, সাধাৰণতে কঠিন হয়। গতিকে এইটো এটা কি কঠিন বস্তু। যেতিয়া নেকি আমি এনেকে জুই জ্বলাই দিম, যদি আমি এই মেগনেছিয়াম পুৰিম, তেতিয়া কি হ'ব, এটা নতুন বস্তু যিটো ধৰি লওক থাল, তাত কি কৰিব, পুৰিব। এই মেগনেছিয়াম ফিটাডাল যেতিয়া আমি জ্বলাম, জ্বলোৱাৰ পিছত কি হ'ব, উজ্জ্বল বগা শিখা হ'ব। এনেই আমি যেতিয়া খৰিৰে বা বেলেগ বস্তুৰে আমি জুই জ্বলাওঁ বা খৰিয়া জুই জ্বলাওঁ, আমি কি দেখা পাওঁ, প্ৰায় হালধীয়া নিচিনা কালাৰ। বা আমি গেছ চিলিণ্ডাৰত ৰান্ধিলে আমি নীলা দেখা পাওঁ। কিন্তু মেগনেছিয়ামক যেতিয়া জ্বলোৱা হয়, তেতিয়া তাৰ শিখাডাল কেনেকুৱা হয়, বগা হয় আৰু উজ্জ্বল হয়। এতিয়া এই মেগনেছিয়ামৰ ফিটাডাল জ্বলালে কি হ'ব, মেগনেছিয়াম অক্সাইড যিটো সৃষ্টি হয়, এইটো হ'ব এটা বগা পাউডাৰ। এইটো কি হ'ব, বস্তু এটা জ্বলালে কি হৈ যায়, পুৰিলে কি হৈ যায়, ছাই হৈ যায়। ঠিক তেনেকুৱা এইটো কি হ'ব, ছাই হৈ যাব। ছাই হোৱাৰ মানে কি, এইটো পাউডাৰলৈ পৰিণত হ'ব আৰু এই পাউডাৰটোৰ কালাৰটো হ'ব বগা। গতিকে মেগনেছিয়ামক যদি অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰোৱা হয়, তাৰমানে মেগনেছিয়ামক যদি দহন কৰা হয়, যিটো মেগনেছিয়াম অক্সাইড সৃষ্টি হ'ব, সেইটো হ'ব এটা বগা পাউডাৰ। এইটো হ'ব এটা বগা পাউডাৰ হ'ব। এতিয়া কথা হ'ল ল'ৰা ছোৱালীসকল, যে আমি প্ৰথম চেপ্টাৰ যিটো আছে ৰাসায়নিক বিক্ৰিয়া, এই বিক্ৰিয়াটো কাক কয়, তাৰপিছত মই উদাহৰণৰ সৈতে মই তোমালোকক বুজাই দিছোঁ। এতিয়া আমি লাহে লাহে আগবাঢ়ি যাম। তাৰপিছত হ'ব ৰাসায়নিক বিক্ৰিয়া ঘটিছে নে নাই তাক নিৰ্ণয় কৰা হয়। এতিয়া আমি আলোচনা কৰিম যে ৰাসায়নিক বিক্ৰিয়া ঘটিছে নে নাই, এইটো কেনেকে গম পাম। ভিডিঅ'টো অলপ দীঘল হ'ব চাগে, কাৰণ চক পেঞ্চিলে লিখিলে আকৌ মুচিব লাগে, অলপ টাইম লাগে। এতিয়া যিকোনো ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই আমি কেনেকে গম পাম যে এইটো বিক্ৰিয়া ঘটিছে বা ঘটা নাই। তাৰ কাৰণে কিছুমান লক্ষণ আছে বা কিছুমান বৈশিষ্ট্য আছে। সেইবোৰ কি কি আছে, এইবোৰ আজি আলোচনা কৰিম। প্ৰথমটো হৈছে অৱস্থাৰ পৰিৱৰ্তন। কি হ'ব লাগিব, অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব। 2 নম্বৰটো হ'ব লাগিব ৰঙৰ পৰিৱৰ্তন। 3 নম্বৰটো হ'ব লাগিব গেছৰ উৎপত্তি। 4 নম্বৰটো হ'ব উষ্ণতাৰ পৰিৱৰ্তন। গৰমো লাগি আছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আমি ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই সেইটো আমি কেনেকে গম পাম, বা তাৰ কিছুমান বৈশিষ্ট্য লাগিব। এতিয়া এইটো আমি কেনেকে গম পাম, প্ৰথমটো হৈছে যে অৱস্থাৰ পৰিৱৰ্তন। যে বস্তু এটা আগতে এটা অৱস্থাত আছিল, বিক্ৰিয়া হোৱাৰ পিছত বেলেগ এটা অৱস্থালৈ গুচি গ'ল। যেনেকুৱা প্ৰথমে মই উদাহৰণটো দিছিলোঁ যে চাউলটো এটা ডাঠ আছিলে, যেতিয়া তাত পানী দি তাত তাপ দিয়া গৈছিলে, তেতিয়া তাত কি হৈ গ'ল, ভাত হৈ গ'ল। ভাতটো অলপ কি কোমল হয় চাউলৰ তুলনাত। ঠিক তেনেকুৱা ৰঙৰ পৰিৱৰ্তন। প্ৰথমে এটা কালাৰ আছিলে, যেনেকুৱা আমি যদি চিলভাৰ ক্লৰাইডক সূৰ্যৰ পোহৰত তাপ দিওঁ, যেতিয়া চিলভাৰলৈ সি পৰিৱৰ্তন হ'ব, তেতিয়া মটীয়া হৈ যাব, মানে কালাৰৰ পৰিৱৰ্তন হৈ যাব। তাৰপিছত হৈছে গেছৰ উৎপত্তি হৈ যাব।
যেনেকুৱা এটা বিক্ৰিয়া ঘটিলে বিক্ৰিয়াটো কি হ'ব গেছৰ উৎপত্তি হ'ব। এইটো হৈছে উদাহৰণটো হ'ব যে জিংকৰ লগত যদি আমি ছালফিউৰিক এচিড যদি আমি বিক্ৰিয়া কৰাওঁ তেতিয়া জিংক ছালফাইড আৰু হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব। এইটো জিংকৰ লগত যদি আমি কি কৰি দিওঁ ছালফিউৰিক এচিড, তেতিয়া কি হ'ব জিংক ছালফেট প্লাছ কি হ'ব হাইড্ৰজেন গেছ উৎপন্ন হ'ব। এইটো হৈছে এটা গেছৰ উৎপত্তি। তাৰপিছতো হ'ব উষ্ণতাৰ পৰিৱৰ্তন, যে প্ৰথমে এটা উষ্ণতাত আছিলে তাৰপিছত তাতকৈ বাঢ়িছে বা কমিছে। তেনেকুৱা যেনেকুৱা আমি পুৰা চূণ কেলছিয়াম অক্সাইডক যদি আমি পানীৰ লগত বিক্ৰিয়া কৰাম এই কেলছিয়াম হাইড্ৰক্সাইড লগতে কি হ'ব তাপ উৎপন্ন হ'ব। এতিয়া ল'ৰা-ছোৱালীসকল আজি আমি আলোচনা কৰিছোঁ যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছেনে নাই বা তাৰ বৈশিষ্ট্যখিনি। তাৰপিছত কিতাপত কিছুমান কাৰ্যকলাপ 1.3 আছে 1.2 আছে, সেইখিনিও আমি এইটো অলপ দেখুৱাই দিওঁ যে তোমালোকে কিতাপত পঢ়ি ল'বা। মই ডাইৰেক্ট লিখাই দিওঁ কাৰণ লিখি মুখি সময় বহুত যায়। এই কিতাপত যিটো কাৰ্যকলাপ 1.2 আছে সেইটো কি আছে যে লেড নাইট্ৰেট, ইবিটো হ'ল লেড নাইট্ৰেট বুলি ক'লে হ'ব NO3। এতিয়া লেডৰ যোজ্যতা হৈছে 2, গতিকে 2 দিব লাগিব প্লাছ কি হ'ব পটাছিয়াম আয়ডাইড। পটাছিয়াম মানে কি আয়ডিনৰ পৰা আয়ডাইড, তাৰপিছত কি হৈছে পটাছিয়াম নাইট্ৰেট, তাৰপিছত কি লেড আয়ডাইড। সেই কথাটো হ'ল যে কিতাপত 1.2 আছিলে যে লেড নাইট্ৰেটৰ সৈতে যদি পটাছিয়াম আয়ডাইডৰ বিক্ৰিয়া ঘটোৱা হয় তেতিয়া কি হৈ যায় পটাছিয়াম নাইট্ৰেট আৰু লেড আয়ডাইড। এতিয়া ছাত্ৰ ছাত্ৰীসকল এইটো এটা যৌগ লেড নাইট্ৰেট প্লাছ পটাছিয়াম আয়ডাইড, এই দুইটা বিক্ৰিয়া কৰি কি কৰিছে পটাছিয়াম নাইট্ৰেট প্লাছ লেড আয়ডাইড। বহুত ছাত্ৰ ছাত্ৰীৰ প্ৰব্লেম হৈ যায় যে স্যাৰ এইটো হৈছে পিবি মানে হৈছে লেড, NO3 মানে হৈছে নাইট্ৰেট লেড নাইট্ৰেট, তেতিয়াহ'লে এই দুইটো ক'ৰ পৰা আহিছে বা কিয় আহিছে। মই তোমালোকক প্ৰথমেই কৈছোঁ যে লেডৰ যোজ্যতা হৈছে 2, সেইটো কাৰণে ইয়াত আহিছে। তেতিয়াহ'লে স্যাৰ নাইট্ৰেটৰ যোজ্যতা কিমান, নাইট্ৰেটৰ যোজ্যতা হৈছে 1, যিটো ইয়াত থাকিব লাগে কিন্তু ইয়াত লিখা নহয়। এইটো কেনেকুৱা হয় ক্লাছ 9ম শ্ৰেণীতে আছিলে যে দ্বিমৌলিক যৌগ কেনেকৈ হেৰি হয় সংখ্যাত কেনেকৈ লিখা হয়। কিছু মই কিছু লেড, এইটো হৈছে নাইট্ৰেট। এতিয়া লেডৰ যোজ্যতা হৈছে 2, নাইট্ৰেটৰ যোজ্যতা হৈছে 1, ক্ৰছ অভাৰ কৰিলে কি হ'ব লেড NO3 যিহেতু 2 আছে ব্ৰেকেট দি লিখিব লাগিব, এইটো হৈছে লেড নাইট্ৰেট এনেকৈ লিখিব লাগিব। তাৰপিছত পটাছিয়াম আয়ডাইড, তাৰপিছত পটাছিয়াম নাইট্ৰেট, তাৰপিছত লেড আয়ডাইড। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছা এইটো কাৰ্যকলাপ 1.2 যিটো আছে সেইটো তোমালোকে ভালকৈ চাবা, এইটো ইম্পৰ্টেণ্ট আছে পৰীক্ষাৰ কাৰণে। অলপ সময়ৰ কাৰণে বিৰতি লৈছোঁ, অলপ আকৌ পিছত বুজাই আছোঁ। ছাত্ৰ ছাত্ৰীসকল অলপ সময়ৰ কাৰণে বিৰতি লৈছোঁ, মানে আজান দিয়া আছিলে আৰু যিহেতু ৰুমটো ৰাস্তা কিনাৰতে আছে, গাড়ী মটৰ গৈ আছে, তাতে বহুত হুলস্থুল কাজিয়া হৈ আছে, তথাপি মই চেষ্টা কৰি আছোঁ যে কাৰ্যকলাপ আছে 1.3 হ'ব। এতিয়া 1.3 কি আছিলে জিংক Z10 সালফিউরিক এসিড হবো H2SO4 H2SO4। এতিয়া জিংকে যদি সালফিউরিক এসিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া সৃষ্টি হয় জিংক সালফেট লগতে হ'ব হাইড্ৰোজেন গেছৰ উৎপত্তি। যে জিংক হৈছে এটা ধাতু, তাৰ লগত যদি এসিড এটা হৈছে এটা ধাতু, এইটো হৈছে এটা এসিড, যে ধাতুৰ লগত যেতিয়া এসিডৰ বিক্ৰিয়া ঘটোৱা হয় তেতিয়া কি হৈছে জিংক সালফেট লগতে এটা বেছি এইটো হৈছে হাইড্ৰোজেন গেছ। হাইড্ৰোজেন গেছ হৈছে। এতিয়া কথা হৈছে যেহেতু কি কৈ আছিলে চিত্ৰটো দিয়া আছে যে কনিকেল ফ্লাক্স এটা ল'লে তাৰ ভিতৰত যদি সালফিউৰিক এসিড যোৱা হয় ধাতুৰ পিছত যদি সালফিউৰিক এসিডটো লাহে লাহে ঢালা হয় তেতিয়া কি হ'ব তাতে এটা ৰিয়েকশ্যন হ'ব, বিক্ৰিয়া হ'ব, য'ত নেকি জিংক সালফেট উৎপন্ন হোৱাৰ লগতে তাৰ পৰা এটা গেছ ওলাই আহিব, সেইটো গেছটো হ'ব হাইড্ৰোজেন গেছ।
গতিকে যিহেতু আমি চক পেঞ্চিলে পঢ়াই আছোঁ, চিত্ৰবোৰ মই আঁকা নাই, কাৰণ একচুৱেলি এইবোৰ বস্তু ভিজুৱেলাইজ কৰিব পাৰিলে ল'ৰা ছোৱালী বুজাত সহজ হয়। লাহে লাহে আমি চেষ্টা কৰিম। ত' আজি মই থৰলি পঢ়াই গৈছোঁ এবাৰ, যিটো আছিলে যে 1.3 কাৰ্যকলাপ। জিংক, ছালফিউৰিক এচিড, লিখিব গ'লে কি হ'ব? জিংক ছালফেট, লগতে হাইড্ৰজেনটো বাকী থাকিব, জিংক ছালফেট আৰু কি হাইড্ৰজেন গেছ। তাৰপিছত আছে এতিয়া ছাত্ৰ ছাত্ৰীসকল, এইটো চেপ্টাৰ আৰু এটা ইম্পৰ্টেণ্ট টপিক হৈছে ৰাসায়নিক বিক্ৰিয়া এটা লিখাৰ পিছত এতিয়া আমি ৰাসায়নিক বিক্ৰিয়া এটা কেনেকৈ হয়, কেনেকৈ গঠন হয়, এইটোৰ বিষয়ে আমি গম পাইছোঁ। এতিয়া ৰাসায়নিক বিক্ৰিয়া এটা ৰাসায়নিক বিক্ৰিয়া ধৰি লৈছোঁ মই Mg প্লাছ O2 কি হৈছিলে MgO। এতিয়া কথা হৈছে এই ৰাসায়নিক বিক্ৰিয়াটো যদি আমি চাওঁ যে কাৰ্চিনডালৰ বাওঁফালে মেগনেছিয়ামৰ পৰমাণু হৈছে এটা আৰু অক্সিজেনৰ পৰমাণু হৈছে দুটা, কিন্তু নতুন পদাৰ্থ যিটো সৃষ্টি হৈছে তাতে মেগনেছিয়ামৰ পৰমাণু এটা, অক্সিজেনৰ পৰমাণু এটা। আমি সাধাৰণতে দেখিব পাইছোঁ যে বাওঁফাল আৰু সোঁফালটো পৰমাণুৰ সংখ্যা একে সমান নহয়। যে ৰাসায়নিক বিক্ৰিয়া এটা যদি বাওঁফাল অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত যদি পৰমাণুৰ সংখ্যা সমান নহয়, তেতিয়া তাক কোৱা হ'ব জকা ৰাসায়নিক সমীকৰণ। কোৱা হ'ব জকা ৰাসায়নিক সমীকৰণ। এইটো কোৱা হ'ব জকা ৰাসায়নিক সমীকৰণ, যেতিয়া দুইফালে পৰমাণুৰ সংখ্যা সমান নহয়। এতিয়া কাৰণ আমি ক্লাছ 9ম শ্ৰেণীত বৰৰ যিটো সংৰক্ষণ সূত্ৰ আছিল যে ৰাসায়নিক বিক্ৰিয়াত কি হ'ব নোৱাৰে, বৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। মানে বস্তু এটাৰ মাছ যিটো ভৰ বিক্ৰিয়া হোৱাৰ আগত যিমান আছিল, বিক্ৰিয়া হোৱাৰ পিছত নতুন পদাৰ্থ সৃষ্টি হোৱাৰ পিছত এই মাছ যিটো ভৰ একেই থাকিব লাগিব। কাৰণ ভৰ এটা সৃষ্টি হ'ব নোৱাৰে, নতুনকৈ বেছি হ'ব নোৱাৰিব বা এইটো ধ্বংস হ'ব বা বিনাশ হ'ব নোৱাৰিব। সেইটো কাৰণে আমি কি কৰিব লাগে, ৰাসায়নিক বিক্ৰিয়া এটাৰ সন্তুলন কৰিব লাগে, যাতে দুইফালে বিক্ৰিয়া হোৱাৰ আগত আৰু বিক্ৰিয়া হোৱাৰ পিছত যাতে সিহঁতৰ মাছ বা পৰমাণু সংখ্যা একে সমান। এই কথাটো হ'ল এই যে ৰাসায়নিক জকা ৰাসায়নিক সমীকৰণ এটা আমি যে সন্তুলন কৰিব লাগিব, বেলেঞ্চ কৰিব লাগিব, এইটো কৰিবলৈ গ'লে আমাৰ এটা পদ্ধতি আছে, যিটো পদ্ধতিৰ নাম হৈছে অনুমান আৰু প্ৰচেষ্টা। পদ্ধতিটোৰ নাম হৈছে অনুমান আৰু প্ৰচেষ্টা বুলি কোৱা হয়। হিট এণ্ড ট্ৰায়েল বুলি কোৱা হয়। অনুমান আৰু প্ৰচেষ্টা। অনুমান আৰু প্ৰচেষ্টা পদ্ধতিটো হৈছে যে যি বিক্ৰিয়াত যিটো ৰাসায়নিক বিক্ৰিয়া আছে সেইটো যেতিয়া আমি কি কৰিম, সন্তুলন কৰিবলৈ যাম, আমি কি চাব লাগিব, ক্ষুদ্ৰতম পূৰ্ণ সংখ্যা ল'ব লাগিব। কি সংখ্যা? ক্ষুদ্ৰতম পূৰ্ণ সংখ্যা ল'ব লাগিব, কাৰণ পূৰ্ণ সংখ্যাবোৰ গোটা সংখ্যা হয়। তাৰপিছত এই সংখ্যাবোৰ আমি এই মৌলবোৰৰ সহগতহে বহাব লাগিব। এতিয়া সহগ বা কোফিচিয়েণ্ট কি হয়, এইটো আমি 9ম শ্ৰেণী বা ক্লাছ 7ৰ পৰা গম পাই আছোঁ। মই তোক বুজাই আছোঁ যে ধৰি লৈছোঁ মেগনেছিয়াম, ইয়াত এটা, বাওঁফালে এটা, সোঁফালে এটা, ঠিকে আছে। অক্সিজেন বাওঁফালে কেইটা? দুটা, কিন্তু সোঁফালে কেইটা? এটা। এতিয়া মিলিছে জানো? মিলা নাই। গতিকে এই অক্সিজেনৰ কাৰণে এটা সহগটো হ'ব এই আগৰ, এইটো কোৱা হ'ব সহগ। গতিকে ইয়াত যদি দুটা আছে, মই ইয়াতে এটা 2 দি দিছোঁ। গতিকে বাওঁফালে দুটা হৈ গ'ল অক্সিজেন, সোঁফালে দুটা অক্সিজেন হৈ গ'ল। কিন্তু তাৰপিছত গম পালোঁ যে বাওঁফালে মেগনেছিয়াম এটাই থাকি গ'ল, কিন্তু সোঁফালে কেইটা হৈ গ'ল? দুটা। গতিকে আমি দুইফালে মেগনেছিয়াম সমান কৰিবলৈ এইটো আগতে 2 দি দিছোঁ। গতিকে এইটো হৈ যাব এতিয়া সন্তুলন বা বেলেঞ্চ বুলি কোৱা হ'ব। বেলেঞ্চ ইকুৱেশ্যন বুলি কোৱা হ'ব এইটো, বা সন্তুলন সমীকৰণ বুলি কোৱা হ'ব। এতিয়া কথাটো হ'ল যে ৰাসায়নিক বিক্ৰিয়া এটা অনুমান আৰু প্ৰচেষ্টা পদ্ধতিৰে আমি কি কৰিব পাৰোঁ, সন্তুলন কৰিব পাৰোঁ। এতিয়া তোমালোকৰ আগত মই আজি এটা নতুন ট্ৰিক্স এটা দিম, যাতে তোমালোকে যিকোনো ৰাসায়নিক বিক্ৰিয়া এটাক অতি সোনকালে আৰু সহজতে যাতে সন্তুলন কৰিব পাৰা। কাৰণ আমি কোনটোৰ আগত কোনটো কৰিম বা এটা কৰিলে আনটো মিলে নে নাই, তেতিয়া আমি এটা ডাঙৰ ৰাসায়নিক বিক্ৰিয়া পাম, তাতে 2-3টা যৌগ থাকিব, তেতিয়া আমাক অলপ বুজিবলৈ অসুবিধা হ'ব। তেতিয়া তোমালোকক মই আজি দেখুৱাই আছোঁ যে ৰাসায়নিক বিক্ৰিয়া এটাক আমি কেনেকৈ সন্তুলন কৰিম।
এটা সহজ ট্ৰিক্স। এই ট্ৰিক্সটো মনত ৰাখিব সকলোৱে যে প্ৰথমে আমাক কৰিব লাগিব ধাতু মানে মেটেলছ, 2 নম্বৰত কৰিব লাগিব অধাতু নন মেটেলছ, 3 নম্বৰত কৰিব লাগিব অক্সিজেন, 4 নম্বৰত কৰিব লাগিব আমাৰ হাইড্ৰজেন। এতিয়া যিকোনো ৰাসায়নিক বিক্ৰিয়া এটাক আমি সন্তুলন কৰিবলৈ হ'লে আমি এই 4টা কথা প্ৰথমে ধ্যান দিম। প্ৰথমটো হৈছে সেই বিক্ৰিয়াটোক আমি চাম ধাতু সমান হৈ আছে নে নাই। যদি ধাতু সমান হৈ থকা নাই তেতিয়া পোনপ্ৰথমে আমি ধাতুটো কি কৰিম, সন্তুলন কৰিম মানে সমান কৰিম। তাৰপিছত চাম আমি অধাতু, ধাতু কৰাৰ পিছত আমি অধাতু চাম, অধাতুটো আমি সমান কৰিম। তাৰপিছত চাব লাগিব আমাৰ অক্সিজেন, একদম লাষ্টত আমাক কৰিব লাগিব হাইড্ৰজেন। তেতিয়াহ'লে যিকোনো ৰাসায়নিক বিক্ৰিয়াক আমি অতি সহজতে আমি কি কৰিব পাৰিম, সন্তুলন কৰিব পাৰিম। গতিকে আমি এটা বিক্রিয়া লৈছো, উদাহরণ দিছো যে আয়রন প্লাস পানি ওয়াটার কিছু বিক্রিয়া করলে কি হবে, এতিয়া এইটো যদি আমি চাওঁ, এই কাৰ্চিনডালৰ বাওঁফালে ইয়াত ধাতু কোনটো, ধাতুটো হৈছে আইৰণ। এতিয়া বাওঁফালে আইৰণ আছে এটা, কিন্তু সোঁফালে আছে 3টা, মিলিছে নে মিলা নাই, মানে প্ৰথম ধাতু চাব লাগিব। গতিকে ইয়াত এতিয়া বাওঁফালেও আইৰণ 3টা হৈ গ'ল, সোঁফালেও আইৰণ কেইটা হৈ গ'ল, 3টা হৈ গ'ল। তাৰপিছত কি চাব লাগিব, অধাতু, অক্সিজেন অধাতু হয়, হাইড্ৰজেন অধাতু হয়, হ'লেও এইটো স্পেচিয়েলি তাৰ এটা অৱস্থান আছে। যেহেতু বেলেগ আৰু নাই, তাৰপিছত আমি কি চাম, অক্সিজেন চাম যে বাওঁফালে অক্সিজেন কেইটা আছে, এটা, সোঁফালে কেইটা আছে, 4টা। গতিকে এইটো সমান কৰিব হ'লে আমি ইয়াতে এটা 4 দিব লাগিব। 4 দিলে অক্সিজেন ইয়াতে 4টা হৈ গ'ল, বাওঁফালে সোঁফালে অক্সিজেন কেইটা হৈ গ'ল, 4টা হৈ গ'ল। তাৰপিছত লাষ্টত কি চাব লাগিব, একদম হাইড্ৰজেন, যে ইয়াতে হাইড্ৰজেন কেইটা আছে, 2 4 গুণে 8, গতিকে বাওঁফালে হাইড্ৰজেন কেইটা আছে, 8টা আছে। সোঁফালে কেইটা আছে, 2টা, গতিকে ইয়াৰ আগত আমি এটা 4 দিব লাগিব। এনেকুৱা হ'লে আমি এটা কি কৰিব পাৰিম, ৰাসায়নিক বিক্ৰিয়া এটা অতি সোনকালে আমি কি কৰিব পাৰিম, সন্তুলন কৰিব পাৰিম। এইটো এটা খুব সহজ আৰু পৰীক্ষাত অতি সোনকালে কৰিবলগীয়া এটা ট্ৰিক্স হয়, তোমালোকে মনত ৰাখিবা। তাৰপিছত আমি আজি আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। প্ৰথমটো কি হ'ব, সংযোজন বিক্ৰিয়া, কম্বিনেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয়, সংযোজন বিক্ৰিয়া। 2 নম্বৰটো কি হ'ব, বিযোজন বিক্ৰিয়া। 3 নম্বৰটো কি হ'ব, অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। অপসারণ বা প্রতিস্থাপন। 3 নম্বরটা হবো দ্বি অপসারণ। 2 অপসারণ বিক্রিয়া। এতিয়া প্ৰথমটো হৈছে সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়ানো কি? সংযোজন বিক্ৰিয়া হৈছে দুটা পদাৰ্থই লগ লাগি এটা পদাৰ্থৰ সৃষ্টি হয়, তাক কোৱা হ'ব সংযোজন বিক্ৰিয়া। যেনেকুৱা কেলছিয়াম অক্সাইড পুৰাচোন, H2O পানীৰ লগত যদি বিক্ৰিয়া হয়, যে কেলছিয়াম অক্সাইড পানীৰ সৈতে বিক্ৰিয়া কৰিলে কি হ'ব, কেলছিয়াম হাইড্ৰক্সাইড হ'ব। কি হ'ব, কেলছিয়াম হাইড্ৰক্সাইড হ'ব। এইটো কোৱা হ'ব সংযোজন বিক্ৰিয়া। তাৰপিছত আহিছে বিযোজন বিক্ৰিয়া। বিযোজন বিক্ৰিয়া মানে হ'ল এটা পদাৰ্থ ভাঙি পিনে 2 বা ততোধিক বা 2টা বা তাতকৈ বেছি পদাৰ্থলৈ ৰূপান্তৰ হ'ব। আৰু এই বিযোজন বিক্ৰিয়া সংঘটিত কৰিবলৈ হ'লে আমাক 3টা প্ৰক্ৰিয়াৰ প্ৰয়োজন। এটা হৈছে হ'লে আমি তাপ দিব লাগিব, তাপ বা সূৰ্যৰ পোহৰ,
বা বিদ্যুৎ বিশ্লেষণ। বিদ্যুৎ কি কৰিব লাগিব আমাক বিশ্লেষণ কৰিব লাগিব। তাপ তাপ দিলে কি হ'ব এটা পদাৰ্থ ভাঙি গৈ দুই বা ততোধিক পদাৰ্থলৈ ৰূপান্তৰ হ'ব। যেনেকুৱা বিযোজন বিক্ৰিয়া এটা উদাহৰণ হ'ব। মই উদাহৰণটো দিওঁ। বিযোজন বিক্রিয়া একটা উদাহরণ হব ক্যালসিয়াম কার্বনেট। ক্যালসিয়াম কার্বনেটক যদি তাপ দিয়া হয়, ক্যালসিয়াম কার্বনেটক তাপ দিলে ক্যালসিয়াম অক্সাইড আৰু কার্বন ডাই অক্সাইড গেছৰ হ'ব ক্যালসিয়াম কার্বনেটক যদি আমি কি কৰি দিওঁ তাপ দিওঁ, ক্যালসিয়াম অক্সাইড যিটো পুৰাচোন আছিলে সেইটো আৰু কাৰ্বন ডাই অক্সাইড গেছলৈ পৰিৱৰ্তন হ'ব। এইটো কোৱা হ'ব বিযোজন বিক্ৰিয়া। তাৰপিছত আছে দ্বি অপহৰণ নহয়, তাৰপিছত আছে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। এতিয়া অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াটো হৈছে যি বিক্ৰিয়াত এটা অধিক সক্ৰিয় মৌলয়ে কোনো যৌগত থকা কম সক্ৰিয় মৌলক তাৰ স্থানৰ পৰা আঁতৰাই নিজে সেই স্থান অধিকাৰ কৰে তাকে কি বুলি কোৱা হয় অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া তাৰ এটা চাৰ্ট আছে। প্ৰথমটো হৈছে কি অধিক সক্ৰিয় মৌলটো হৈছে কি পটাছিয়াম, তাৰপিছত সোডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, জিংক, আইৰন, লেড, হাইড্ৰোজেন, কপাৰ, মাৰ্কিউৰি, চিলভাৰ, গোল্ড ওপৰৰ পৰা তললৈ কি কৈছে সক্ৰিয়তা কমি গৈ আছে। এতিয়া যদি মই কওঁ যে সোডিয়াম আৰু কেলছিয়ামৰ মাজত কোনটো বেছি সক্ৰিয় যাতে সোডিয়াম, কোনো এটা বিক্ৰিয়াত কি কৰিব বেছি সক্ৰিয় ধাতু এটা কি কৰিব কম সক্ৰিয় ধাতুটো কি কৰিব মৌলৰ পৰা যৌগৰ পৰা আঁতৰাই সি নিজে সেই স্থান অধিকাৰ কৰিব, তাক কোৱা হ'ব অপহৰণ প্ৰতিস্থাপন বিক্ৰিয়া। ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো দীঘল হৈছে, বাকী থকা পাৰ্টখিনি মই বেলেগ এটা ক্লাছত দিম। আজি এইখিনি, যদি ভাল লাগিছে কমেণ্ট কৰিবা। আজি থাকক। ধন্যবাদ।